आया था तो हमारा पानीर बिराट प्रयोजन হৈছে গতিকে আমি পানী খাম এতিয়া চাওক কেনেকৈ প্ৰসেস এনেকৈ আমি চলিব লাগিব ইয়াত বহি যাইছো প্লিজ হেল্প মি এনেকৈ কৰা পানী অলপ খাম এতে অলপ খান্দি দিয়া ডাঙৰকৈ খান্দি দিয়া বঢ়িয়া হ'ব কমাই পানীটো ওলাব লাগিব এনেকৈ পানী খাব লাগিব নদীৰ পাৰত যেহেতু নদীৰ পানীটো বেয়া গতিকে আমি এইটো কুৱাটো খান্দিলোঁ খান্দাৰ পিছত আমি পানীটো খাম এতিয়া বাস বেছি সাইডত নাযাব হা এনেকৈ সাইডটো ৰাখি দিম কাৰণ মুখটো সোমাই দিম ইয়াৰ হ'লে বাস এনেকৈ দিয়া পাতটো এনেকৈ দিয়া হ'ব নেকি আগত অলপ টাইম থাকিব দে চাওক পাথৰ ওলাইছে ডাঙৰ পাথৰ পানীটো পুৰা ফ্ৰেছ হ'ব অলপ অলপ ৰাখি দিয়ক অলপ সময় ৰাখি দিয়া তাৰপিছত পানী খালি মগ দিবা জাগা জাগাত কুয়া খান্দি আছে ভাইটি এটা খান্তা তাতে যাতে কভাৰ হয় বস্তুবিলাক মজাকৈ কুয়া খান্দি আছে যাৰ কুয়া পাৰ্চনেলি কুয়া এইবিলাক পানী খোৱা হ'ব এতিয়া আমাৰ এতিয়া মোৰ প্ৰায় ওলাইছে আৰু পানী খেলি পেলাই দিম পচা পানীখিনি নেশ্যনেল জিঅ'গ্ৰাফিত দিয়া হ'ব এইটো হয় না ভিডিঅ'টো ট্ৰান্সলেট টু ইংলিছ এইফালে নিদিবা মোৰ ৰঙা পানী শেষ চাইডৰ পৰা খহি যায় যে ভাইটি পানী শেষ তুমি পানী শেষ হৈ গ'ল না এতিয়া পানী ওলাব চাওক বন্ধুহঁত এই আমাৰ যদি আমাৰ SDRF আহি পেলাই নদীৰ ওচৰত যদি ৰেস্কিউ চেস্কিউত আহে যদি পানী নাপায় ওচৰত তেনেহ'লে আমি নদীৰ ওচৰত কি কৰিম এনেকৈ কুঁৱা এটা খান্দিম সৰুকৈ খান্দি পেলাই আমি পানীটো ধুনীয়াকৈ ওলাব দিছোঁ পচা মানে ওপৰৰ মানে বেয়া পানীখিনি তলত গুচি গৈ আছে আৰু চাওক চাফা হৈ আছে এইবিলাক পূৰা চাফা হৈছে পানীটো দেখাই দিব পূৰা চাফা হৈ আছে এতিয়া আমি খাম কেনেকৈ চাওকচোন এতিয়া আমাৰতো কোনো বস্তু নাই বটল চটল একো নাই গতিকে কি কৰিম কেনেকৈ খাম ভাই বিচাৰিব লাগিব মানে চাওক ইফালে চাওকচোন এই পলিথিন এটা আছে এইফালে চাব পলিথিনটো লওক এইটো পলিথিন এটা আছে এইটো পলিথিন এইটো ভৰিটো সোমাই গৈছে ৰ'ব সোমাই গৈছে এতিয়া আমাৰতো পানী খোৱা এইটো পানী খাব নোৱাৰি বেয়া পানী হয়নে নাই গতিকে আমাৰ পানীৰ বটল নাই একো নাই পানী বটল শেষ গতিকে আমি এইটো পানী খাম গতিকে খোৱাৰ পানী খাম এইটো পানী পেলাই দিলোঁ ধুনীয়াকৈ ধুই ল'লোঁ বুজিছে তাৰপিছত আমি সেইটো পানী খাম আহক সেইটো পানী খাম আমি ডাইৰেক্ট কুঁৱাৰ পানী খাম অ'কে ভাইটি বন্ধুহঁত এতিয়া আমি এইটো কি বুলি কয় ভাইটি বন এটা হয় না কাইছা বুলি কওঁ এইটো ধুনীয়াকৈ বালিখিনি ছাইড কৰি লৈছোঁ আমি একদম ধুনীয়াকৈ ছাইড কৰি লৈছোঁ এনেকৈ ছাইড কৰি লৈছোঁ এইটো লোৱাচোন ছাইড কৰাচোন আমি ধুনীয়াকৈ পলিথিন পাতি পানীখিনি ওলাই লওঁ একদম ওপৰৰ পানীখিনি মজা হৈছে তলৰ পানীখিনি বেয়া দেখোন মই এইটো ধৰাচোন ভাই ছাইডত ধৰা পানীখিনি ধুনীয়াকৈ ডুবাই দিয়া হ'ব মজা এনেকৈ লৈছোঁ বাছ পানীখিনি ওলাই লৈছোঁ বন্ধুহঁত ওলাই পেলাই ফুটা এটা আছে এইটো এইটো দেখুৱা ডাইৰেক্ট খাইছোঁ যা খাই দিয়া ডাইৰেক্ট খাই থাকা চাওক বন্ধুহঁত কেনেকৈ খাই আছে খোৱা সেইখিনি এই মইনুল এইটো খাইছে এইটো অলপ এক্সপিৰিয়েঞ্চটো লৈ লওঁ ভাইটি নতুন ভাইটি আমাৰ ধুনীয়াকৈ পানী খাই আছে চোৱাচোন কেনেকুৱা লাগে চাওক বন্ধুহঁত এনেকৈ পানী খাইছোঁ এইটো আমাৰ খাব চিনিয়ৰ ভাই দাদা এজনে ৰ'বা চাওক কি মজা লাগিছে
এইটো পানী হয়, এইটো পানী খাই আছে চাওক, এইটো পানী খাই আছে। এই এনেকৈ হাতেদি ল'ব পাৰে ধুনীয়াকৈ। একদম ঠাণ্ডা হৈ গৈছে। গতিকে আমাৰ মানুহবিলাক বাহানা কৰি থাকিব নালাগে, পানী নাই কিবা নাই। পানী আপুনি নদীৰ ওচৰতে পানী বনাই ল'ব পাৰে। এনেকৈ কুঁৱা এটা খান্দি ধুনীয়াকৈ পানী খোৱাৰ ব্যৱস্থা কৰি ল'ব। ধন্যবাদ বন্ধুহঁত।